মটৰ যুৱ ছাত্ৰ সন্মিলনৰ জেৰা আঞ্চলিকে এই কাৰ্যসূচীটো আজি উদ্যোগ লৈছে যে বৃক্ষৰোপণ কাৰ্যসূচী। আমি তালৈ গৈ আছোঁ। এতিয়া আপোনালোকক দেখামগৈ কেনেদৰে তালৈ গৈ গম পাম আমি কেনেদৰে বৃক্ষৰোপণ কাৰ্যসূচীটো অনুষ্ঠিত কৰিছে। ব'লক আমি যাওঁ এতিয়া। বন্ধুসকল আহি এতিয়া আমি বৰ্তমান পালোহি। এইটো অনুষ্ঠান হ'ল অসম মটৰ যুৱ ছাত্ৰ সন্মিলন জেৰা আঞ্চলিক সমিতিৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত পৰিৱেশ দিৱসৰ লগত সন্মতি ৰাখি আমাৰ দীপাংকৰ এজন ভাইটি আমাৰ দীপাংকৰ লগ পাইছোঁ। তিনিআলিৰ পৰা ঠেকাগুৰি তিনিআলিলৈ আমি বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি আমি এলানি বৃক্ষৰোপণৰ কাৰ্যসূচীৰ লগতে সজাগতা শিবিৰ অনুষ্ঠিত কৰিব ওলাইছোঁ। এইখিনিতে সন্ধান কৰি আছোঁ যে ঠেকাগুৰি মাইমৰা নামঘৰ গাঁওবুঢ়া দতা শ্ৰীযুত বীৰেন দেৱ তেখেতক আমাৰ সমিতিৰ পৰা এখন ফুলাম গামোচা কামনা জনাব বিচাৰিছোঁ। মটৰ যুৱ ছাত্ৰ সন্মিলনৰ সভাপতি প্ৰণৱজ্যোতি গোহাঁই, মটৰ যুৱ ছাত্ৰ সন্মিলনৰ সাংগঠনিক সম্পাদক দীপংকৰ ৰাজখোৱা, তেখেত ককাইদেউ হয়, প্ৰাক্তন হয়, তেখেত কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া। বন্ধুসকলে এইবোৰ গছপুলি আৰম্ভ কৰি দিলে ইয়াত। এইটো নাহৰ পুলি চাওক আপোনালোকে। আৰু কি আছে? মধিয়াম ন? এইটো মধিয়াম পুলি, মধুৰিআম। আমাৰ এই গাঁৱলীয়া ভাষাত মধিয়াম কয়, একচুৱেলি মধুৰিআম। আৰু বেলেগকৈ কয় যদি নাজানো। তাত আমাৰ এজন নিচাও হয়, ইয়াত আমাৰ পৰিৱেশ দিৱসৰ যোগদান দিছেহি। এজন আমাৰ দাদাইদেউ, তেখেতে এইটো বেৰা দি আছে। আৰু এজন ভাইটি একদম চাফা কৰি আছে এইফালে। চাওঁ এই আমাৰ দাদাই কি কৈ আছে। পৰিৱেশ দিৱসৰ কৰ্মকৰ্তাসকল আৰু যুৱকসকল আজি যিটো যুৱকসকলে হাতত লৈছে বৰ প্ৰশংসনীয় প্ৰয়োজনীয় বস্তু। ৰাইজক বুজাই দিব লাগে, সেইটো এটা অভিযান চলাব। এইবিলাক কথা আচল কাৰণটো গছ গছনি কমিলে, পৰ্বত পাহাৰ কমিলে। এতিয়া যেনেকুৱা ধৰণে জলবায়ু পৰিৱৰ্তন হৈ আহিছে, ইমানতে যদি সজাগ নহয় মানৱ জাতি, তেতিয়া কি হ'ব? পৃথিৱীখন প্ৰাণী থকা উপযোগী নোহোৱা হ'ব। পৃথিৱীখনত কোনো প্ৰাণীয়ে জীয়াই থ'ব নোৱাৰে। দিনক দিনে যিটো গ্ল'বেল ৱাৰ্মিং যিটো বাঢ়ি আহিছে, গছপুলি প্ৰদান কৰি আছে গছপুলি প্ৰদানৰ ইয়াত গছপুলি আমাৰ স্মৃতি স্বৰূপে আমি বেনাৰখনৰ সন্মুখত এটা গ্ৰুপতো আমি ল'ম বুলি কি পুলি বেনাৰখনৰ সন্মুখত আহি মানে পৃথিৱীখন সেউজীয়া কৰিব লাগিব। প্ৰথম আমাৰ চুবুৰীটো সেউজীয়া কৰি লওঁ, তাৰপিছত পৃথিৱীখন কৰিবলৈ চেষ্টা কৰিম। জামুৱে জামু পুলিটো ভাল ফল মূলৰ কাৰণে ডাঙৰ হ'লে খাব পাৰিব ন। লগতে চৰাই চিৰিকটি আৰু এইবিলাক কেৰ্কেটুৱা বাদুলি ধেৰ কিবা কিবি আছে, চৰাই চিৰিকটি সিহঁতৰ কাৰণে অভাৱ হৈছে, সেইখিনি সিহঁতৰ খাব পাৰিব। ভাল সুন্দৰ ওপৰত আছে।
পৰিৱেশৰ লগতে ফল মূলৰ মানে এইটো ব্যৱস্থা এটা হ'ব চাই চিতি মানুহৰ আজিকালি বিশেষকৈ পাবলগীয়া নাই এই বস্তু এইবিলাক আজিকালি যুৱ প্ৰজন্মক মানে সৰু চামুকটো জামু কি বস্তু এইটো বুজিয়ে নাপায় চিনিয়ে নাপায় তেনেকুৱা অৱস্থা আহিলে তো সেইখিনি আমি ইয়াত যদি বৃক্ষৰোপণটো হয় এই গছখিনি যদি ভালকৈ ডাঙৰ দীঘল হয় তেতিয়া লাগিলে মানে অন্তত ল'ৰা ছোৱালীবিলাকে চিনি পাব ধুনীয়া কথা এটা ক'লে বাইদেউ এইবিলাক চব গছ পুলি হৈছে দতাই ৰোপণ কৰিব আমাৰ গাঁও বুঢ়া দতা এজন ঠিক আছে গাঁৱত এটা পুলিটো কিন্তু দিয়া থাকিব লাগিব দেই এইটো নাহৰ পুলি এই চাপ লাগে মধুৰিআম ন এইটো মধুৰিআম পুলি মধুৰিআম আমাৰ এই গাঁৱলীয়া ভাষাত মধুৰিআম কয় এই একচুৱেলি মধুৰিআম আৰু বেলেগকৈ কয় যদি নাজানো তাত আমাৰ এজন নিচাও হয় তাৰপৰা ইয়াত আমাৰ পৰিৱেশ যোগদান দিছে এইজন আমাৰ দদাইদেউ দি আছে আৰু এজন ভাইটি একদম চাফা কৰি আছে মোৰ ঘৰত কৈছে এতিয়া মই এইটো গছ পুলিটো লগাওঁ অকণমান আহক আমি গৈ আছোঁ এতিয়া অন্য এটা জেগালৈ পানীতোলা ৰূপহী পুখুৰী গছ যিমান কাটো তাতকৈ কিন্তু ৰোৱাটো গছ কম আৰু আজিৰ দিনটো যদি প্ৰত্যেকে নিজে এটা নিজৰ নামৰ এটা ৰুই যদি প্ৰতিপালন কৰে গছ পুলি গছজোপা ডাঙৰ হ'ব আৰু ডাঙৰ এটা সেউজ পৰিৱেশ এনেকৈ এটা মানে সেউজ বিপ্লৱ আৰম্ভ হ'ব আৰু প্ৰত্যেক বছৰে যদি এটাকৈ ৰুৱে প্ৰত্যেকজন মানে যুৱকে বা প্ৰত্যেকজন দায়িত্বশীল ব্যক্তিয়ে পৃথিৱীত ইমান মানুহ আছে তো পৃথিৱীখন কেতিয়াও আমাৰ সেউজীয়া পৰিৱেশটো মানে ধ্বংস নহয় মানে সেউজীয়া হৈ থাকিব আমি যদি 10টা পুলি ৰুওঁ 10টা পুলি যদি 5টা পুলিও বাচে তেতিয়াও আমাৰ কাৰণে মানে বহুত হ'ব চবেই গছ পুলি ৰুব লাগে য'তে খালী জেগাত যিমান আছে চব গছ পুলি ৰুব লাগে যদি ৰুব নোৱাৰে কিন্তু মানে ধ্বংস কৰিব নালাগে মানে বাইপাছ দি আহি গৈ ৰাস্তাটো সোমাইছিলোঁ আমি এতিয়া ৰূপহী পুখুৰী পাওঁ আমি ৰূপহী পুখুৰীত মহিলা পৰিষদে মটৰ মহিলা পৰিষদে আজি নিশ্চয় পৰিৱেশ কিবা প্ৰদান কৰিছে এতিয়া আমি আপোনালোকক দেখুৱাম এয়া চাব এইটো ৰূপহী পুখুৰী এইটো ভৱানন্দ সিংহ দিনত খনন কৰা এটা পুখুৰী প্ৰদীপ কুমাৰ তামুলী চাই এতিয়া গছ ৰোপণ কৰিব চাই দুটা কথা কওক এই পৰিৱেশত দিবৰ কাৰণে মই আজি নতুনকৈ হেৰি হৈ আহিছোঁ এই থানাত জইন কৰিছোঁ গতিকে ৰাইজে মোক ধৰাৰ কাৰণে মই আহিছোঁ মই ইমান কথা কোৱা অভ্যাস নাই যদিও তাতে মই এই কাৰ্যখিনি সকলো পাৰ কৰি দিম বুলি ভাবিছোঁ ধন্যবাদ ছাৰ ধন্যবাদ এতিয়া চাই ৰ'ব সকলো মানে যে
উলিয়াই অঁ এই আৰু ইয়াত দেখিছে ইয়াৰ প্ৰতিপালন দায়িত্ব মোৰ মই এইফালে চাবা নাই ইয়াত কি সদায় পানী দি যাম সাৰ দি যাম খাই যাম পানী সাৰ নিদিলেও তুমি পানীটো ওপৰৰ পৰা দিব অহা যোৱা কৰোঁতে বৰষুণ দিব তুমি চাই যাব লাগিব ঠিক আছে মোৰ দায়িত্ব এইটো মধুৰিআম দেই ৰাইজক খুৱাম সকলোকে ঠিক আছে তো বন্ধুসকল ইয়াত দেখিছে ৰূপহী পুখুৰী আমাৰ মটৰ ৰজা দিনতে খনন কৰা ৰূপহী পুখুৰী ভগৱন্ত সিংহৰ ইয়াত যিয়ে ইয়াত গা ধুইছিলে বোলে ইয়াত এইটো পুখুৰীত চাউল ধুইছিলে গা ধুইছিলে ৰূপহী সেই মটৰ যেতিয়া বেংমৰা ৰাজ্য আছিলে তেতিয়া সেই টাইমতে ইয়াত গা ধুবলৈ অহা পুখুৰী এইটো নিজান জেগা আছিলে তেতিয়া এইফালে ৰাস্তাটো নাছিলে এইটোতো ব্ৰিটিছৰ দিনত হোৱা ৰাস্তাটো তাতকৈ আগৰ এয়া দেখ আমাৰ উজ্জ্বল এয়া কৃষ্ণচূড়া পুলি তেখেতে এইটো দায়িত্ব আছে এইফালে অহা যোৱা কৰি থাকোঁতে পুলিটো তেওঁ কেইটামান চকু দি যাব দিয়াই আছেনে এইটো জলফাই পুলি হয় খোৱা মানে ফল মূলৰ পুলি এইটো জলফাই এইটো ডাঙৰ হ'লে এইটো খাবলৈ আহিব এইটো জলফাই লাগিব কেইবাবছৰ লাগিব খালি দেই বেছিকৈ আহি ল'বলৈ ইয়াত দেখিব ৰূপহী পুখুৰীত জলফাই গছজোপা পোৱা যোৱা মই ৰোৱা জলফাই গছ পুলিটো লগালোঁ এতিয়া ইয়াৰ পৰা আমি যাওঁ জৰি গছ দেখিছে বোলো এনেকুৱা গছ আজিকালি গাঁওবিলাকত নাই দেখিছে সংৰক্ষণ কৰা চাগে ইয়াত আছে পৰিৱেশেৰে কেনেকৈ এখন সৌন্দৰ্য গঢ়ি তুলিব পাৰি সকলোৱে প্ৰচেষ্টা হাতত লৈছে আৰু সেই প্ৰচেষ্টা আগত ৰাখি